বছৰ ধৰি তেওঁলোকে আমাৰ চৰকাৰী মাটি কাৰ্বি আংলং অটোনমাছ কউন্সিলৰ মাটি তেওঁলোকৰ ইলিগেল অকুপাই কৰি আছে। তাৰ কাৰণে আমি কাৰ্বি আংলং অটোনমাছ কউন্সিল লগতে ল' এণ্ড অৰ্ডাৰৰ লগত আলোচনা কৰি আমি সিদ্ধান্ত কৰিলোঁ সেইটো ইভেকশ্যন কৰিব লাগে। সেইমতে আমি যিবিলাকৰ ইলিগেল বাংলাদেশী মুছলিমে ইয়াত মাইগ্ৰেণ্ট যিবিলাক আছে তেওঁলোকে ইয়াত অকুপাই কৰি আছে আৰু যিবিলাকৰ ফেক ডকুমেণ্ট দেখুৱাইছে যে মাটি পটা আছে বুলি কৈছে সেই গোটেইখিনি মাটি ডকুমেণ্টছটো তেওঁলোকে কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা তেওঁলোকে লোৱা নাই। আমি ৰেভিনিউ ডিপাৰ্টমেণ্ট আৰু কাৰ্বি আংলং অটোনমাছ কাউন্সিল সেই গোটেইখিনি আমি ৰেকৰ্ডবিলাক চালোঁ। সেই গোটেইখিনি ৰেকৰ্ড তেওঁলোকৰ এজনো মানে মাটি পতা নাই, কাৰণ যিটো নেকি এইটোতো চৰকাৰী মাটি কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ ৰিজাৰ্ভ লেণ্ড এইটো আৰু কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ লেণ্ড যিটো সেইমতে আমি কোনো এইটো নটিছো দিব নালাগে ইভেকশ্যন কৰাটো নটিছ, কাৰণ আমাৰ মাটিহে তেওঁলোকক আমি ইয়াৰ পৰাই যাব দিছোঁ। তথাপিও আমি যিটো নেকি ৰুলছৰ মতে আমি কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা নটিছ দিয়া হৈছে। তেওঁলোকক প্ৰায়টো গুচি গৈছে, প্ৰায় 41 হাউচেছ তেওঁলোকে নিজে গুচি গ'ল, কিন্তু যিবিলাকৰ যোৱা নাই নটিছ দিয়াৰ পিছতো আমি কাৰ্বি আংলং অটোনমাছ কাউন্সিল ল' এণ্ড অৰ্ডাৰৰ লগত একেলগে মিলি আমি আজি প্ৰায় 214 হাউচহোল্ডটো আমি আজি ইলেকশ্যন কৰিলোঁ। গম পোৱা মতে তেওঁলোকেতো ইয়াত মানুহ নহয়, এইটো ভাৰতৰ মানুহ নহয়, বেলেগ দেশৰ পৰা আহিছে আমি জানামতে। অকল ইয়াত লাহোৰীয়ান বুলি নহয়, ইয়াৰ আগতে আমি 2 বছৰ আগতে আমি লাংকাইজানৰ 1664 হাউচহোল্ড আমি ইয়াতে ইলেকশ্যন কৰিলোঁ। লাংকাইজান এৰিয়া যিটো আমাৰ কাৰ্বি আংলঙৰ মাটি তেওঁলোকে গোটেইখিনি আহি আমাৰ কাৰ্বি আংলঙৰ মাটি দখল কৰা হৈছে। তাৰ কাৰণে আমি টোটেল হাউচহোল্ড আছে তাতে 1664 আৰু 3 দিন লাগিছে তেতিয়া, কিন্তু আজি এইদিনতে বহুত ইম্প্ৰুভমেণ্ট হৈছে। বিশেষকৈ আমাৰ ষ্টাফ কাৰ্বি আংলং অটোনমাছ কাউন্সিল আমাৰ বিশেষকৈ মুকুল কাঠাৰৰ নেতৃত্বত তেওঁ আমাৰ কাউন্সিল টিমটো ভালকৈ মেইনটেনেঞ্চ কৰাৰ কাৰণে আজি যিটো নেকি ছিষ্টেমটো সেই ইভেকশ্যন ছিষ্টেমটো ভালকৈ কৰাৰ কাৰণে আজি ইমান ভাল। বাকী 10% যিটো আছে সেই গোটেইখিনিও আমি এইটো মাহতে গোটেইখিনি ইভেকশ্যন কৰা হ'ব। আমি তাত যিটো নেকি চাৰ্কল অফিচৰ ৰেকৰ্ড সেইটোতো আমিতো দেখা নাই তাতে, কাৰণ মাটি পটা দিলে চাৰ্কল অফিচৰ পৰা দিব তাতে ৰেকৰ্ডটো তেওঁলোকৰ যে মাটি যে আছে তেওঁলোকৰ মেপৰ যিটো চিঠা মেপ তাতে আছে বুলি তেওঁলোকে কৈছে, তাতো নাই দেখোন। আমি চালোঁ গোটেইখিনি। অকল ইয়াত নহয়, লাহোৰীয়ানটো আমি লাংকাইজানো কৰিলোঁ, লাহোৰীয়ানটো আজি কৰিছে আৰু যিবিলাকৰ কাৰ্বি আংলঙৰ মাটি ইলিগেল যিবিলাকৰ দখল কৰি আছে, বেদখল কৰি আছে, তেওঁলোকৰ কাৰণে আমি য'তেই হওক কাজিৰঙাও আছে এইবিলাক বেদখল। আমাৰ ডিপাৰ্টমেণ্টৰ মাটি ছেৰিকালচাৰৰ মাটি কোনোবা চাহ বনালে এনেধৰণৰ বহুত আছে। গতিকে সেই গোটেইখিনি আমি 1-2 মাহৰ ভিতৰত গোটেইখিনি ইভেকশ্যন কৰিবৰ কাৰণে আমি ল' এণ্ড অৰ্ডাৰৰ লগত কথা পাতিম। যদি মাটি পটা নিজৰ নামত কাউন্সিলৰ ৰেকৰ্ড থাকে তেওঁলোকে ষ্টে অৰ্ডাৰ থাকিলে তেওঁ থাকিব পাৰি, কিন্তু তেওঁলোকৰ যদি মাটি যিটো আমি চাইছোঁ গোটেইখিনি লেণ্ড ৰেকৰ্ড চাইছোঁ কাৰ্বি আংলং অটোনমাছ কাউন্সিল এটাও তেওঁলোকৰ মাটি পটাই তাত আমাৰ ৰেকৰ্ডটো নাই। তাৰমানে তেওঁলোকে যি পট্টা শ্ব' কৰিব বিচাৰিছে সেইটো ডুপ্লিকেট হ'ব। sir, la cosa si duplicate documents je wanong lo la so kita ini dan lo so pram je duplicate pota itu thekong lo social media lo thekong lo mati mana video song ka mas consultant video langer lo lage je naga mane phana naga phani ada lage ka gino to mas consultant land record thangta Klasinon lagi doa na pota do pu hadi na tu mangi koson do kalane ta ni tum da ka gino to mas consultant department ke lang thailo da record thangta we Lasin itu isilong ceperai lo, ada bangke, ada ke eviction. Ami gute kini salu, ar gute scan kora pisau, gute daitto diso aja, amar secretary mukul katha daitto dile, ar tension rong pijan secretary rong gute kini lihat record tu sale. Sale dati tu kuno tar amar pota dia record nai Karbi Aংলং Autonomous Council ar revenue department. Yang lokor pota tu aise, kena ke aise itu, ami na jano itu.
কাউন্সিলতে পিছতো আৰু যি কেনেকৈ গোটেইখিনি ৰেকৰ্ড আমাৰ কাউন্সিলৰে পঠাব আজি যিমানখিনি মাটিৰ সম্পৰ্কে যিমানখিনি কোৰ্ট গৈছে হাইকোৰ্ট গৈছে যি কোনোবা হাইকোৰ্ট গৈছে সুপ্ৰিম কোৰ্ট গৈছে গৈ আকৌ আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলে তেওঁলোকে পঠাই দিয়ে মানে এই পতাটো মানে এনেকুৱা ধৰণৰ হ'ব পাৰে নেকি যে 2004 চনত যেতিয়া মিছি বাইলেমৰ ঘটনা হৈছিল সেই সময়ত বহুত তেওঁলোকে মানে পতা কিবা দলিল এই EMৰ নামতো লিখি দিছিলে তেনেকুৱা ধৰণৰ বহুত হেৰি হৈছিলে তেনেকুৱা ধৰণে হৈছে নেকি এতিয়া এইটোতো নাজানো কিন্তু ইয়াত আমিতো ইমানলৈকে যে ইয়াত চইলৰ মাটি কোনোবাই মাটি এতিয়া পটা কৰি লৈ ল'লে সেইটো চাইছোঁ সঁচা এইটোতো ৰেকৰ্ড আছে পটা কৰি লৈছে কোনোবাই সেইটোতো আমি গোটেইখিনি ডিচিশ্যন লৈ এইটো গোটেইখিনি কেঞ্চেল কৰা এটা 4,650 আছে পপুলেশ্যন আৰু বাকী যিবিলাক ৰৈ গৈছে সেই গোটেইখিনিও আমি অতি সোনকালে আমি ইলেকশ্যন কৰিম এইটো মাহতে আমি গোটেইখিনি যিটো নেকি আমি আলোচনা কৰিলোঁ নটাৰ লগত আৰু কালি আমি ৰিভিউ মিটিং পাতিম 11টা বজাত যিমানখিনি যিবিলাকৰ ৰৈ গৈছে সেই ৰৈ যোৱাও এটাও বাদ নপৰিব যে থাকিব পাৰিম বুলি তেওঁলোকৰ যিমান কোৰ্টত গ'লেওতো নোৱাৰে কাৰণ আমাৰ সংবিধানে কৈছে লেণ্ড বিলং টু আণ্ডাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল লেণ্ড ৰাইট আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলতে আছে তেওঁলোকৰ ইলিগেল আছে ইমান দিনৰ পৰা তেওঁলোকৰ ইলিগেলতে তেওঁলোকে অকুপাই কৰি আছে তাৰ কাৰণে আমি যিটো আমাৰ মাটি যেতিয়া আমি ইয়াত ইণ্ডাষ্ট্ৰী বহাম আৰু ইয়াৰ আমি এডুকেশ্যন ইনষ্টিটিউশ্যন আমি বহাম ইয়াৰ আমি বেলেগৰ এষ্টাব্লিছমেণ্ট আমি বহাবৰ কাৰণে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি সিদ্ধান্ত লৈছোঁ তাৰ কাৰণে এতিয়া আমি এভিকশ্যন কৰিবলগীয়া বাধ্য হৈছোঁ পিন্ধাইছিলাকে দাম আজি লাহৰীয়ান এৰিয়াটো আজিৰ পৰা ইলেকশ্যনটো আৰম্ভ কৰিছেহে আগতো আমি ইলেকশ্যন কৰিছোঁ যিটো ফৰেষ্টৰ মাটিটো আমি ইলেকশ্যন কৰিছোঁ আজি 2 বছৰৰ আগতে যেতিয়া লকডাউন নোহোৱা আগতে আমি ফৰেষ্টৰ মাটি যিবিলাকৰ নাগা মানুহবিলাকে অকুপাই কৰিছে সেইবিলাকতো আমি ইলেকশ্যন কৰিলোঁ এতিয়া আপোনালোকে দেখি পাইছে 1,475 হাউচহোল্ডৰ তেতিয়া আমি এইটো গোটেইখিনি আমি ইলেকশ্যন কৰা হৈছে ইয়াত 2 বছৰ আগতে এতিয়া যিটো নেকি চৰকাৰী মাটি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মাটি এইটো সেই মাটিটো তেওঁলোকৰ অকুপাই কৰিছে ডাঙৰ বিল্ডিং বনাইছে আপোনালোকে দেখি পাইছে আজি পটা নোহোৱাকৈ তেওঁলোকে সেইটো বনাই লৈছে আজি প্ৰায় 214 হাউচহোল্ড আজি গোটেইখিনি কৰি দিলোঁ আৰু বাকী যিবিলাক ৰৈ গৈছে সেইটো আমি সোনকালে হৈ যাব গম পাই যাব চেম ধৰণে ষ্টে অৰ্ডাৰ নহয় তেওঁলোকৰ ডকুমেণ্টছ দেখালেও নহ'ব যিটো আমি এইটো আপোনালোকক কৈছোঁতো যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ৰেকৰ্ড থাকিব লাগিব যে কোৰ্টে বৰ্তমানলৈকে তেওঁলোকে হয়নে নহয় এইটো ষ্টে কৰি দিছে যদি আমি গোটেইখিনি আমাৰ ডকুমেণ্টছ যেতিয়া আমি তেওঁলোকৰ ডকুমেণ্টছে নাই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ৰেকৰ্ড তেওঁলোকৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা তেওঁলোকৰ মাটি পটা নোলোৱাকৈ তেওঁলোকৰ মাটি পটা বনাই লৈছে এইটোতো আমি নাজানো তেতিয়াহে তেওঁলোকে ষ্টে অৰ্ডাৰ পিছত কোৰ্টে তেওঁলোকে সেই ডিছমিছ কৰিব ষ্টে অৰ্ডাৰ ৰেকৰ্ড সেই ৰেকৰ্ড মতে যিটো পাব লাগে সেই ৰেকৰ্ড যিটো কাউন্সিলৰ আহিছে গোটেইখিনি আমি সেই ৰেকৰ্ড মতে মই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা তেওঁলোকক দিয়া হৈছে যিবিলাক নাম আছে আৰু যিবিলাকৰ নাম নাই কেনেকৈ দিব যদি নাম থাকিলে এইটোতো চবেই পাব যোনে নাম আছে আপোনালোকৰ যদি প্ৰেছ মিডিয়াবিলাক যদি কোনোবা আছে ৰৈ গৈছে তেনেকৈ ক'ব আৰু যিবিলাকৰ যিবিলাকৰ প্ৰেছ ৰিলিজ দিছে মই শুনিছোঁ আৰু লগে লগে মই জইণ্ট ছেক্ৰেটাৰী মই খবৰটো দিলোঁ গোটেইখিনি ইনকুৱাৰী কৰিব পঠাইছোঁ গোটেইখিনি তেওঁলোকৰ যিবিলাকৰ প্ৰেছত বহিছে তেওঁলোকৰ নামো আছে বুলিছে আৰু তেওঁলোকৰ টকাও পালে বুলিছে এনেদৰে ভাবিলোঁ Jongsi alang tu jongsi dak putar dubu alang tu documents pen kali alang tu putar kali alang tu putar pen jongsi itu putar tu boleh sekar biang lo tu nomas council land revenue long dah record kan fake long ni abi belum ni putar duplicate putar dah hilang nanti kali makan hak lasi lah tu jongsi atau comments nang dak pen alang tu GPA documents pen dak Karbi Aংলং Autonomous Council a record Citon chip kurang te labang ke alang tu bhan ke dak tumple যেটা ti ase 2010 বিঘা আছে আমাৰ মানে 210 বিঘা
মানে তেনেকুৱা এতিয়া যিখিনি তাত কিছুমান মানুহে মাটিৰ পতা যে শ্ব' কৰিছে সেই মাটি পতাটো আমিও কৈছোঁ সেই মাটি পতাটো কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা নহয় সেইটোৰ বিৰুদ্ধে ব্যৱস্থা ল'ব আমি লৈ আছোঁ সেইটোতো ফৰ্ট কেছ হ'ব তেওঁলোকৰ ওচৰতে কেছ হ'ব Sir, the last time to stay order. আমাৰ যিটো নেকি কোৰ্টৰ পৰা দিছে তেওঁলোকৰ মাটি পতা দেখুৱাইছে এইটো অৰিজিনেল হে নে ডুপ্লিকেট সেইটোতো পিছতে কাউন্সিলে আমি দিম উপায়টো কাৰণ এইটো এনেকুৱা ধৰণৰ হৈছে নেকি কাৰণ এতিয়াতো নাই এতিয়ালৈকে তাতো নেচাৰেল বাউণ্ডেৰী আছে আৰু নটিফাইড বাউণ্ডেৰী আছে সেইমতে আছে লোকৰো মানে কণ্টিনিউ কৰা হ'ব হয় ছাৰ অকল ইয়াত নহয় মই বস্তুটো কাৰ্বি আংলঙৰ যিবিলাকৰ বৰ্ডাৰ এৰিয়া বিকজ ইণ্টাৰ ডিষ্ট্ৰিক্ট এৰিয়া ইণ্টাৰষ্টিট বৰ্ডাৰ সেই গোটেইখিনি বৰ্ডাৰ এৰিয়া যিবিলাকৰ ইলিগেল যিবিলাকৰ উপায় কৰি আছে তেওঁলোকৰ কাৰণে আমি সোনকালে উচ্ছেদ